হাই আজিৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া চাওকচোন হাতী ভেকুৰী গছ। আপোনালোকে হাতী ভেকুৰী চবেই চিনিয়ে পায় চাগে আৰু খায়ো পাইছে চাগে ন। আৰু হাতী ভেকুৰী এইজোপা হাতী ভেকুৰী আমাৰ ঘৰৰ হাতী ভেকুৰী আমাৰ ঘৰতে আছে। আজি মই আপোনালোকক হাতী ভেকুৰী আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী হয় আৰু ইয়াৰ কি কি গুণ আছে তাকে ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভালদৰে শুনি থাকিব। হাতী ভেকুৰী প্ৰথমবাৰৰ বাবে উত্তৰ আমেৰিকাৰ ফ্লৰিডাত পোৱা গৈছিল আৰু লাহে লাহে গোটেই পৃথিৱীতে বিয়পি গৈছিল আৰু এতিয়া বহু সংখ্যক ঠাইত বহু সংখ্যক দেশতে হাতী ভেকুৰী পোৱা যায়। হাতী ভেকুৰীৰ বহু ধৰণৰ নাম আছে আৰু পৃথিৱীৰ বেছিভাগ মানুহে হাতী ভেকুৰীক টাৰ্কি বেৰী বুলি কয় আৰু চুচুম্বাৰ বেৰী আৰু পি এগ প্লাণ্ট বুলি কয়। আমাৰ ইণ্ডিয়াৰো বেলেগ বেলেগ ষ্টেটত হাতী ভেকুৰীৰ নাম বেলেগ বেলেগ হয়। হাতী ভেকুৰীক চব্জি বুলি ধৰা হয় আৰু ইয়াক চব্জিৰ নিচিনাকৈয়ে খোৱা হয়। হাতী ভেকুৰী বিভিন্ন ঠাইত বিভিন্ন মানুহে বেলেগ বেলেগ ধৰণে খায়, বিভিন্ন ধৰণে খায় আৰু মই আজি হাতী ভেকুৰীৰ পিটিকা বনাম। হাতী ভেকুৰী পিটিকা খাই মোৰ খুব ভাল লাগে আৰু ভাজিও খাওঁ আমি। আৰু আপোনালোকে কেনেধৰণে খায় মোক কমেণ্ট কৰি জনাব দেই। হাতী ভেকুৰী গছ 2 বা 3 বছৰলৈকেহে জীয়াই থাকে। ইয়াৰ লাইফ টাইম বেছি দিন নহয়, বেছি দীঘলীয়া নহয়। কিন্তু হাতী ভেকুৰী নিজে নিজে ওলায়, নিজে নিজে ডাঙৰ হয়। হাতী ভেকুৰী আমি খেতি কৰিব নালাগে, সেইবাবে এজোপা মৰিলে আৰু এজোপা দুজোপা নিজে হৈয়ে যায়। হাতী ভেকুৰী নিজে নিজে ডাঙৰ হোৱা গছ হয়, সেইবাবে ইয়াত কোনো ধৰণৰ পেষ্টিচাইডছ বা তেনেকুৱা ধৰণৰ কোনো বস্তু দিয়া নহয় আৰু সেইবাবেই হাতী ভেকুৰী বহুত হেল্ডি হয়। এনেকুৱা ধৰণৰ হেল্ডি আৰু ফ্ৰেছ বস্তুবোৰ যদি আমি খাওঁ আমাৰ শৰীৰৰ কাৰণে ভালটো হ'বই। সেইবাবে যাৰ ঘৰত অলপ হ'লেও জাগা আছে, বাৰী আছে, তেওঁলোকে হাতী ভেকুৰী যদি নিজে নিজে নোলায়, নিজে নিজেই ওলায় বাৰীবোৰত, যদি নিজে নিজে নোলায় তেতিয়াহ'লে এটা দুটা পুলি আপোনালোকে লগাই ল'ব পাৰিব। একো কষ্ট কৰিব নালাগে, নিজে নিজে ডাঙৰ হয় ন এইবোৰ গছ। আৰু হাতী ভেকুৰীক মেডিচিনেল প্লাণ্ট বুলি কোৱা হয়, মানে ঔষধি গছ। হাতী ভেকুৰীৰ ঔষধি গুণ আছে আৰু আমাৰ স্বাস্থ্যৰ কাৰণে হাতী ভেকুৰী কিমান যে উপকাৰী, কিমান ভাল হয় তাকে মই আপোনালোকে এতিয়া কওঁ, আপোনালোকে মন দি শুনক দেই। হাতী ভেকুৰীত বহু ধৰণৰ নিউট্ৰিয়েণ্টছ পোৱা যায়। প্ৰ'টিন, কাৰ্বহাইড্ৰেট, ফাইবাৰ, ফেটছ, পটাছিয়াম, ছ'ডিয়াম, ফছফৰাছ, মেগনেছিয়াম, আইৰণ, জিংক, কপাৰ, কেলছিয়াম, ভিটামিন এ, ভিটামিন চি পোৱা যায়। আৰু হাতী ভেকুৰীত বহুত পৰিমাণে পানী থাকে। হাতী ভেকুৰীত থকা এই বিভিন্ন ধৰণৰ নিউট্ৰিয়েণ্টছবোৰে আমাৰ স্বাস্থ্যৰ বহুত উপকাৰ কৰে। হাতী ভেকুৰী খালে আমাৰ কিডনী আৰু লিভাৰৰ বাবে বহুত ভাল। হাতী ভেকুৰীয়ে আমাৰ কিডনী আৰু লিভাৰক হাৰ্মফুল কেমিকেলৰ পৰা বচায়। হাতী ভেকুৰী খালে আমাৰ শৰীৰত হোৱা বিভিন্ন ধৰণৰ বিষ আৰু ইনফ্লেমেশ্যনো কম হয়। হাতী ভেকুৰীয়ে আমাৰ ইমিউনিটি বঢ়ায় আৰু আমাক ষ্ট্ৰং কৰি ৰাখে। হাতী ভেকুৰীয়ে আমাৰ তেজৰ গ্লুক'জ লেভেলো কণ্ট্ৰলত ৰাখে। হাতী ভেকুৰী খালে আমি কেঞ্চাৰ বেমাৰ হোৱাৰ পৰাও বাচিব পাৰোঁ। হাতী ভেকুৰীয়ে আমাক ভাইৰেল ইনফেকশ্যন হোৱাৰ পৰাও বচায়। হাতী ভেকুৰী খালে আমাৰ শৰীৰৰ যিবোৰ এক্সেছ ফ্লুইড থাকে, নিমখ থাকে, সেইবোৰো পেচাবৰ জৰিয়তে বাহিৰ হৈ যায়। বহু মানুহে হাতী ভেকুৰীক ট্ৰেডিশ্যনেলি মানে আমাৰ গাঁৱলীয়া দৰৱ বুলি যে কয়, তেনেকুৱা গাঁৱলীয়া দৰৱ বুলি ব্যৱহাৰ কৰে বিভিন্ন ধৰণৰ বেমাৰৰ বাবে, যেনেকৈ আমাৰ দাঁতৰ বিষৰ বাবে, দাঁতৰ বিভিন্ন ধৰণৰ বেমাৰৰ বাবে আৰু জ্বৰৰ বাবে আৰু আমাৰ ঘাঁ চাহ হ'লে এইবিলাক ঠিক কৰিবলৈ। সেইবাবে হাতী ভেকুৰীক ঔষধি গছ বুলি কোৱা হয়। হাতী ভেকুৰী আমাৰ কাৰণে বহুত উপকাৰী, আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয়। কিন্তু হাতী ভেকুৰী আমি হিচাপত আৰু নিয়মত খাব লাগিব, কাৰণ হাতী ভেকুৰী ঔষধি গুণ আছে, সেইকাৰণে হাতী
ভেকুৰী বেলেগ দৰৱৰ লগত যদি মেডিচিন খাই থাকে ডক্টৰৰ, তেতিয়া আমাৰ কাৰণে বেয়া হ'ব পাৰে। ইয়াৰ ছাইড ইফেক্ট আছে, সেইবোৰ মই এতিয়া কওঁ, আপোনালোকে শুনক। হাতী ভেকুৰী যদি আমি বেছিকৈ খাওঁ তেতিয়াহ'লে আমাৰ পেটৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে, গেছ হ'ব পাৰে আৰু বদহজমি হ'ব পাৰে। আৰু হাতী ভেকুৰী বেছিকৈ খালে নিউট্ৰিয়েণ্টছ টক্সিচিটি হ'ব পাৰে, কাৰণ হাতী ভেকুৰীত হাই এমাউণ্টত আইৰণ, পটাছিয়াম, কেলছিয়াম আৰু বহু ধৰণৰ নিউট্ৰিয়েণ্টছ থাকে। এনেও যিকোনো বস্তু হিচাপত মানে লিমিটত যদি খোৱা হয়, মানে ভাল ধৰণে যি ধৰণে খাব লাগে সেই ধৰণে খোৱা হয়, তেতিয়াহ'লেহে যিকোনো বস্তুৰ আমি উপকাৰী গুণবোৰ পাব পাৰোঁ, নহ'লেতো বেয়া হ'বই ন। হাতী ভেকুৰী মেডিচিন খাই থকা, মানে ডক্টৰৰ মেডিচিন যদি কোনোবাই খাই আছে, তাৰ লগত হাতী ভেকুৰী যদি বেছিকৈ খাই দিয়ে বা ৰেগুলাৰ খায়, তেতিয়াহ'লে বহুত বেয়া হ'ব পাৰে। যেনেকৈ কোনোবাই যদি হাই প্ৰেছাৰৰ টেবলেট খায় ডেইলি, আৰু হাতী ভেকুৰীও ডেইলি খায় বা অলপ বেছি পৰিমাণে খায়, তেতিয়াহ'লে এনেকুৱা হ'ব পাৰে ব্লাড প্ৰেছাৰ লেভেল বহুত বেছি কমি যাব পাৰে। কাৰণ হাতী ভেকুৰী খালেও আমাৰ ব্লাড প্ৰেছাৰ লেভেল নিয়ন্ত্ৰণত থাকে, আৰু টেবলেটটোও যদি লগতে খোৱা হয় তেতিয়াহ'লে আমাৰ প্ৰব্লেম হ'ব পাৰে। সেইবাবে চাই চিতি আৰু মানে অলপ কম পৰিমাণে বা মাজে মাজে কেতিয়াবা খাব লাগে। আৰু এয়া মোৰ হাতী ভেকুৰী পিটিকা হৈ গ'ল, আৰু মই ভাতৰ লগত খাম। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰিব, আৰু আপোনালোকে লাইক আৰু শ্বেয়াৰো কৰি দিব দেই। আৰু প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে মাজে মাজে হাতী ভেকুৰী খাব আৰু নিজৰ হেল্থৰ খিয়াল ৰাখিব। আজিলৈ আহোঁ, বাই, টেক কেয়াৰ।